3 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ প্ৰথম বঁটা বিজয়ী চলচ্চিত্ৰখনৰ নাম কি আৰু কিমান চনত মুক্তি পাইছিল আৰু ইয়াৰ ডাইৰেক্টৰ কোন আছিল উত্তৰ হ'ল ৰাষ্ট্ৰীয় সন্মান লাভ কৰে 1955 চনত আৰু চিনেমাখনৰ নাম আছিল পিয়লি ফুকন ইয়াৰ পৰিচালক আছিল নটসূৰ্য ফণী শৰ্মা নেক্সট আমি সিনেমাৰ নাম সন আৰু বঁটাৰ বিষয়ে আলোচনা কৰিম আৰু ইয়াৰ পৰিচালক কোন আছিল প্ৰথম সিনেমাখনৰ নাম হ'ল এৰাবাটৰ হুৰ ইয়াৰে প্ৰথমবাৰৰ বাবে লতা মংগেশকাৰে কণ্ঠদান কৰিছিল পৰিচালক আছিল ডক্টৰ ভূপেন হাজৰিকা আৰু এই সিনেমাখনে বা চলচ্চিত্ৰখনে মুক্তি লাভ কৰিছিল 1956 চনত 2 নম্বৰ সিনেমাখনৰ নাম হ'ল এ গুলিস্তা হামাৰা পৰিচালক আছিল আত্মাৰাম শৰ্মা ইয়াৰ অসমত দৃশ্যগ্ৰহণ হোৱা প্ৰথম হিন্দী চলচ্চিত্ৰ আৰু 1972 চনত এই সিনেমাখনে কি কৰে মুক্তি লাভ কৰে নেক্সট 3 নম্বৰ হ'ল চিকমিক বিজুলী পৰিচালক আছিল ডক্টৰ ভূপেন হাজৰিকা আৰু এই ছবিখনে 1969 চনত মুক্তি লাভ কৰিছিল 4 নম্বৰ হ'ল অসমৰ যোৱা 2 বছৰমান আগতে ৰিলিজ হোৱা ভিলেজ ৰকষ্টাৰ পৰিচালক হ'ল ৰীমা দাস এই অস্কৰ মনোনয়নৰ বাবে নিৰ্বাচিত হোৱা অসমীয়া ছবি 2018 চনত মুক্তি লাভ কৰিছিল নেক্সট 5 নম্বৰ হ'ল হালধীয়া চৰায়ে বাওধান খাই পৰিচালক হ'ল জাহ্নু বৰুৱা 1987 চনত এই ছবিখনে মুক্তি লাভ কৰে লুকাৰ্নো আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱা ছবি তথা দ্বিতীয় শ্ৰেষ্ঠ ছবি হিচাপে নিৰ্বাচিত হয় 6 নম্বৰ হ'ল কেঁচাহুন চলচ্চিত্ৰৰ পৰিচালক আছিল নটসূৰ্য ফণী শৰ্মা আৰু এই ছবিখনে 1959 চনত মুক্তি লাভ কৰিছিল 7 নম্বৰ শকুন্তলা পৰিচালক আছিল শকুন্তলা নামৰ চলচ্চিত্ৰখনৰ পৰিচালক আছিল ডক্টৰ ভূপেন হাজৰিকা আৰু এই ছবিখন 1961 চনত মুক্তি লাভ কৰিছিল আৰু এই ছবিখন আছিল প্ৰথম আংশিক ৰঙীন ছবি 8 নম্বৰ দেৱদাস এইটো বাংলা ভাষাত আছিল পৰিচালক আছিল প্ৰথমেশ বৰুৱা আৰু 1934 চনত কলিকতাত এইটো মুক্তি লাভ কৰিছিল 9 নম্বৰ সিৰাজ নামৰ এখন চলচ্চিত্ৰ আছিল ইয়াৰ পৰিচালক আছিল ফণী শৰ্মা আৰু বিষ্ণু ৰাভা আৰু 1948 চনত মুক্তি লাভ কৰিছিল আৰু এই ছবিখনতে ভূপেন হাজৰিকা ফণী শৰ্মা আৰু বিষ্ণু ৰাভাই একেলগে অভিনয় কৰা একমাত্ৰ ছবি নেক্সট 10 নম্বৰ ছবিখন হ'ল পিয়লি ফুকন নামৰ চলচ্চিত্ৰখন ৰাষ্ট্ৰীয় সন্মান লাভ কৰাৰ লগতে 1955 চনত উৎকৰ্ষ মানপত্ৰ লাভ কৰে পৰিচালক আছিল ফণী শৰ্মা 11 নম্বৰ ফিৰিঙতি শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল মলয়া গোস্বামীয়ে 1991 চনত 52 নম্বৰ ছবিখন হ'ল সাগৰলৈ বহুদূৰ শ্ৰেষ্ঠ পৰিচালক ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল জাহ্নু বৰুৱাই 1995 চনত 13 নম্বৰ চামেলি মেমচাব এই ছবিখনে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল এই পুৰস্কাৰ লাভ কৰিছিল ডক্টৰ ভূপেন হাজৰিকা দেৱে 14 নম্বৰ ভাইটি নামৰ সম্পূৰ্ণ ৰঙীন ছবি মুক্তি লাভ কৰিছিল 1972 চনত পৰিচালক আছিল কমল নাৰায়ণ চৌধুৰী 15 নম্বৰ ভাগ্য হিন্দীৰ পৰা অসমীয়া ভাষালৈ 1968 চনত ডাবিং কৰা এখন চলচ্চিত্ৰ